নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? মই মানে বিহুৰ কাৰণে চিৰা, পিঠা, লাড়ুৰ কাৰণে বৰা চাউল কিনিবলৈ আহি চব্জি বজাৰবোৰ দেখিলোঁ। ইমান ফ্ৰেছ বস্তু ওলাইছে বোলো আগে চব্জি বজাৰে কৰোঁ। চব্জি বজাৰ অলপ কৰিলোঁ, তাৰপিছত এতিয়া আৰু বৰা চাউল লাড়ু চাউল কিনিবৰ কাৰণে আলু পিঠা কেইটামান বনাম বুলি ভাবিছোঁ। কেনেকৈ নিম? সব 70 টাকা আছে 1.5 কিলো 100 টাকা কি দিয়ে আছো লৈ যাক বেয়া হলে ডাবল পয়সা পাবো আৰু একো নকওঁ বিহু পিছত তাক বিচাৰি থাকক জনা বৰা চাউল চাইছোঁ, গুড় চাইছোঁ, বিহু বজাৰ এইটো কেনেকৈ? ঠিকেই। এই গুড়টো এইটো কি গুড়? ধুনীয়া অকল এইটোহে কৰি দিয়া। এয়া বিহুৰ গুড় লৈছোঁ পিঠা বনাবলৈ, লাড়ু বনাবলৈ। মই তাত এনেই ল'লোঁ গুড়টো ন। চব কমাই ধৰি 1 কিলো দি দিয়া। এয়া পিঠা বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰথমে তিল পিঠাকে বনাওঁ, তাৰপৰা নাৰিকল ৰুকি থৈছোঁ, নাৰিকল পিঠা বনাম, তাৰপিছত তেল পিঠা বনাম, ঘিলা পিঠা বনাম, মুড়ি লাডু, পকা লাড়ু, তিলৰ লাড়ু এইবোৰ বনাম আৰু যোগাৰ কৰিছোঁ আৰু বনাবলৈ চব ৰেডি কৰি ৰাখিছোঁ আৰু এতিয়া কফিটোপা আহি বনাব লাগে যে নহ'লে সময় নাপাওঁ। আপোনালোকক দেখাম বাৰু। এইবাৰ আমাৰ বিহু নহ'লে দুখৰ পিঠা বনাই থাকোঁতেনেই খবৰ আহিলে খুৰী শাহু ঢুকালে, সেইকাৰণে আৰু আধাখন বনোৱাতে মানে সামৰি আৰু এইবাৰ খানাও নহ'লে বিহুও নহ'লে ঘৰতে জুই চাই বহি আছোঁ আৰু।